সকলোলৈকে পুনৰবাৰ ওলগ জনাই আজিৰ সন্ধিয়াৰ অন্তিমটি অনুষ্ঠান আমি কৃষ্টিমালাই পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ বিশেষ অনুষ্ঠানটি উৎসৰ্গিত অসমীয়া সমাজ সংস্কৃতি আৰু সাহিত্যৰ বিশেষ এজন ব্যক্তিৰ নামত। সকলোৰে চিৰপৰিচিত প্ৰাণৰ আপোন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। এই বৰ্ষ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ। সেই উদ্দেশ্য সন্মুখত ৰাখি বিশ্বশিল্পীজনক অকণমানি এটা অনুষ্ঠানেৰে আমি শ্ৰদ্ধাঞ্জলি জনাব খুজিছোঁ। বিশ্বজ্যোতিৰ সন্ধানত এক অনিৰুদ্ধ শিল্পবোধৰ প্ৰখৰ জ্যোতিৰ সন্ধানত আমাৰ এই অনুভৱ যাত্ৰা। এয়া যাত্ৰা এজন মহাশিল্পীৰ চেতনাৰ, প্ৰতিভাৰ আৰু জীৱনবোধৰ গভীৰতাৰ। এয়া যাত্ৰা অসমীয়া জাতীয় জীৱনৰ হৃদস্পন্দন ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিধাৰাৰ পৰিধিবিহীন এটি সত্তাৰ প্ৰতিভাৰ গভীৰতাত অৱগাহন কৰাৰ এয়া মাত্ৰ ক্ষুদ্ৰ প্ৰয়াস আমাৰ। ভূপেন দা, যাৰ গীতত মূৰ্ত হৈ উঠিছে আমাৰ ইতিহাসৰ ভাষা। ভূপেন দাৰ সৃষ্টি চেতনা আছিল দিগন্তলৈ গতি কৰাৰ প্ৰতিশ্ৰুতি। পৰিৱৰ্তনৰ ধুমুহাটো সুস্থিৰ গতিৰে ভূপেন দাই সদায় বিচাৰিছিল সময়তকৈ আগবাঢ়ি এক নতুন যাত্ৰা, কাৰণ ভূপেন দাৰ নাম আছিল সময়ৰ অগ্ৰগতিৰ। ভূপেন দাই অনুভৱ কৰিছিল সৃষ্টিশীলতাৰ অন্তহীন পৰিক্ৰমাৰে জীৱন আৰু সময়ৰ সকলো তুচ্ছতা অতিক্ৰমী মানুহে কৰিব পাৰে এটা ৰৌদ্ৰস্নাত যাত্ৰা। সেইবাবেতো কৈছিল যিমান পাৰা হোৱা অগ্ৰগামী নৰব কিঞ্চিত কোনো লাভ নাই। ধ্বংসকাৰীক পৰাস্ত কৰা শান্তি যুঁজৰ কোনো ক্ষতি নাই। শতাব্দীৰ আন্ধাৰ আঁতৰোৱাৰ বাবে সংকল্পবদ্ধ তেওঁৰ সত্তাত আছিল এটা ক্ষোভ। বিদ্ৰোহৰ বিফল পৰিণতি আৰু সংগ্ৰামৰ কঠিনতাই গীতিকাৰক কেতিয়াবা দুমোজাত পেলাইছে। শিল্পবোধৰ গীতিময়তাৰে সেই দুমোজাত তেওঁ অন্তৰাত্মাৰ যিটো প্ৰতিধ্বনি শুনা পাইছে আৰু তেতিয়া এনেকৈ কৈছে, প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো। ভূপেন দাই জানে স্বীকাৰোক্তিৰ ইতিহাস নিৰ্মাণ নকৰে, ঐতিহ্যৰ ইতিহাসৰ মধুৰ সংমিশ্ৰণেহে সমৃদ্ধ কৰে জাতিৰ কৃষ্টি আৰু সংহতিৰ পথ। যেতিয়া ভূপেন দাই নামি পৰিল চলচ্চিত্ৰৰ সংগীত পৰিচালনাত, তেতিয়াও তেওঁ প্ৰথম বোলছবি শকুন্তলাত ঐতিহ্য আৰু আধুনিকতাৰ মধুৰ সংমিশ্ৰণেৰে সৃষ্টি কৰিলে হৃদয়স্পৰ্শী গীত। কেনেকৈ পাহৰিব পাৰোঁ শকুন্তলা বোলছবিৰ সেই মিঠা গীতটি।
চিঞৰ প্ৰতিধ্বনি ভূপেন দাই শুনিছিল সেই প্ৰতিধ্বনি একাকাৰ হৈ গৈছিল তেখেতৰ সত্তাৰ লগত যেতিয়া শিল্পীজনে বিচাৰিছিল এটা ধুমুহাৰ গতি আৰু শিল্পীজনৰ নিৰ্ভীক অপ্ৰতিৰোধ চেতনাই এনেকৈ চিঞৰি উঠিছিল প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো তোমাৰ শক্তিখিনি দিয়া বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা মই ক'লো বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া এদিন আকাশে ক'লে জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা মই ক'লো তুমিতো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিবা সিমানে মহান হবা তাৰে নাম সঁচা উদাৰতা ভূপেন দাই সদায় উদাৰতা বিচাৰিছিল ঘৃণিত ইতিহাসৰ পুনৰাবৃত্তি বিচৰা নাছিল নতুনৰ শক্তিৰ ওপৰত আছিল তেখেতৰ অগাধ আস্থা পুৰণি আৰু নতুনৰ সকলো দ্বন্দ্ব আঁতৰাই তেওঁ সেইবাবে ক'ব পাৰিছিল নেলাগে সমাজ নেলাগে নালাগে সময় দেখো বাগৰি নেলাগে সমাজ নেলাগে নেলাগে সময় দেখুৱা ঘূৰি নেলাগে সমাজ নেলাগে নেলাগে সময় দেখুৱা ঘূৰি সময় এবাৰ সমহি ৰচোন আমাকে সাক্ষী কৰি নেলাগে সমাজ ভূপেন দাই এখন অন্তহীন ৰামধেনু শান্তি প্ৰগতি আৰু মানৱতাবাদ যাৰ সৃষ্টিৰ আহিলা য'তেই শেষ কৰিম তোৰ পৰাই পুনৰ ভূপেন দা আৰম্ভ হ'ব ভূপেন দাৰ দৰে এজন বিশ্বশিল্পীৰ সৃষ্টিৰ সাগৰত অৱগাহন কৰাটো ইমান সহজ নহয় আমি মাত্ৰ কেইটামান মণিমুকুতাহে আপোনালোকৰ সন্মুখলৈ বুটলি আনিছোঁ জন্ম শতবৰ্ষত এই ক্ষণজনা শিল্পীলৈ এই বিংশ শতাব্দীৰ শ্ৰেষ্ঠ অসমীয়াজনলৈ আমাৰ গভীৰ প্ৰণিপাত জনাই আমি সামৰণিত আগবঢ়াইছোঁ ভূপেন দাই পল ৰবচনক আটাইতকৈ ভাল পাইছিল পল ৰবচনৰ চেতনাই ভূপেন দাৰ চিন্তাৰ পৰিধিক সদায় উদ্বুদ্ধ কৰিছিল সেই পল ৰবচনৰ এটি গীতৰ অনুবাদেৰে সৃষ্টি কৰিছিল এটি কালজয়ী গীত সেই গীতেৰেই আজি আমাৰ আলক্ষ্যৰ আৰু এই অনুষ্ঠানৰো আমি সামৰণি পেলাম আমি একেখন নাৱৰে যাত্ৰী সহযাত্ৰী একেখন নাৱৰে আমি একেখন নাৱৰে যাত্ৰী সহযাত্ৰী একেখন নাৱৰে যদি সংঘাত হয় তেনে ধ্বংস হ'ব গৰ্ব আমাৰ প্ৰগতি আমি একেখন নাৱৰে যাত্ৰী সহযাত্ৰী একেখন নাৱৰে যদি সংঘাত হয় তেনে ধ্বংস হ'ব গৰ্ব আমাৰ প্ৰগতি চোৱা তললৈ শৰদৰ পৰা হে মহাপ্ৰভু এই শূন্য সাগৰ এই নাও পৃথিৱী হ'ব মানৱ জাতি হ'ব মানৱ জাতি সেই ঈশ্বৰে গঢ়ি দিলে নাবিকৰ দল চকু কাৰো ক'লা কাৰো নীলা কাৰো পিংগল সেয়েহে আজি তোমাৰ